এই 6 - 5 = 2 হয় এখন ভুটীয়া চিনেমা। কি চিনেমা? ভুটীয়া চিনেমা। গতিকে ভুটীয়া চিনেমাখনে খৰচ হৈছিল মাত্ৰ 30 লাখ আৰু ঘটিলে কোটি কোটি টকা। ই এটা সঁচা কাহিনীৰ ৰূপ দিছিল। কি দিছিলে? ই এটা সঁচা কাহিনীৰ ৰূপ দিছিলে। কিন্তু এই সঁচা কাহিনীটো ৰূপ কেনেকৈ দিলে? কথাটো কি হ'ল, এটা গ্ৰুপ আছিলে, সেই গ্ৰুপটোত 6জন মেম্বাৰ আছিলে আৰু এই 6জন মেম্বাৰৰ ভিতৰত দুজনী আছিলে ছোৱালী আৰু বাকী 4টা আছিলে ল'ৰা উইথ কেমেৰামেন। ঠিক আছে, তাত কেমেৰামেনটো মিলাই 4জন ল'ৰা হ'ল, 2জনী ছোৱালী হ'ল। গতিকে সেই 2জনী ছোৱালী 4জন ল'ৰা গ'ল ফুৰিবলৈ যাওঁতে তেওঁলোকে এখন জংঘল পালে। জংঘলৰ ভিতৰত সোমাই গ'ল। কিন্তু উভতি কেতিয়াও নাহিলে। সোমাই যোৱাৰ পাছত কি হ'ল? সোমাই যোৱাৰ পাছত জংঘলখনৰ ভিতৰত চব ভাগ হৈ পৰিল। এটা ল'ৰা আছিল, যিটো ল'ৰা বেমাৰী হৈ গ'ল সেই জংঘলখনত। বাকীখিনি ছোৱালীয়ে সেই ল'ৰাটোক ক'লে, তুমি ইয়াত থাকি যোৱা, তুমি আমাৰ লগত যাব নালাগে। মই আৰু আমাৰ লগৰখিনি আমি তাত ঝাণ্ডা লগাই আহোঁগৈ, যাতে আমি ফুৰিবলৈ গৈছোঁ, সেই পাহাৰখনলৈ গ'লোঁ, প্ৰুফ কৰি আহোঁগৈ তুমি ইয়াত থাকা, আমি উভতি আহোঁতে তোমাক লৈ যাম। কিন্তু কি হ'ল? উভতিয়ে নাহিলে। নিব কেনেকৈ? এতিয়া কথাটো আহি পৰিল সেই ল'ৰাটোৰ ওপৰত। সেই বেমাৰী ল'ৰাটো এইজন, আৰু সেই বেমাৰী ল'ৰাটো কি হ'ল? ঘটনাটো কি ঘটিলে? সেই বেমাৰী ল'ৰাটো ৱেইট কৰি আছে। কিন্তু কি হ'ল? ৱেইটিং লিষ্ট মাৰি থাকিলে, বিচাৰি ফুৰিলে, কিন্তু ঘূৰি নাহিলে তাৰ বন্ধুসকল। সি ভাবিলে সিহঁত চাই গুচি গ'ল আৰু সেইকাৰণে সিও গুচি গ'ল। তাৰপিছত যেতিয়া সেই ল'ৰাটো গুচি গ'ল নিজৰ ঘৰলৈ, যিটো ৰাস্তা সি আহিছিলে, বাকীখিনি যিখিনি হেৰাই গ'ল, সেই হেৰাই যোৱাখিনি কি হ'ল? হেৰাই যোৱাখিনি লাহে লাহে ভাগ হৈ গ'ল। কেনেকৈ? এটা এটাকৈ মৰি থাকিলে সেই হাবিখনত। এইখন ভুটীয়া কালা যাদু ভূতৰ কাহিনী। তাত কি হ'ল? এটা কেমেৰা আছিলে, সেই কেমেৰামেনটোৱে গোটেইখিনি ৰেকৰ্ড কৰি থৈছিলে। এই গোটেই কাহিনীখিনি ৰেকৰ্ড কৰি সেই ৰেকৰ্ডিং যিটো কেমেৰাটো সেই বেমাৰী ল'ৰাটোৱে পিছত জংঘললৈ পুলিচক মাতি নিওঁতে পাই গ'ল সেই কেমেৰাটো যিখিনি ৰেকৰ্ড দেখিলে, দেখি ভয় খাই গ'ল। আৰু ভয় খাব লাগে, কাৰণ ভুটীয়া এলেকাত ভূতৰে বস্তু দেখিলে। কাৰণ তাৰ লগৰখিনি কি হ'ল? এটা এটাকৈ মৰি থাকিল। চফা দি কি কৰিলে? ৰেপি দিলে ডিঙি, যিটো কেমেৰাত ছেভ হৈ গৈছিল। যিখন চিনেমাত কি হ'ল? সেই কেমেৰাটো বাচিলে আৰু সেই ল'ৰাটো বাচিলে। গতিকে 6 - 5 = চিনেমাখনৰ নাম 2 দিলে। 2 কেলে দিলে? কাৰণ দুটা বস্তু বাচি থাকিল। যিটো কেমেৰাই হেল্প কৰিলে সেই চিনেমাখন বনাওঁতে, আৰু যিটো চিনেমাখন বনাওঁতে হেল্প কৰিলে, আৰু যিটো ল'ৰা বাচি গ'ল, সেই ল'ৰাটো এতিয়া মিলাই দুটা বস্তু থাকিলে। গতিকে হৈ গ'ল 6 - 5 = 2। চাব আপুনি এখন চিনেমা, যদি ভাবে সেইটো কাহিনী সঁচা বুলি, দেন আপুনি কেতিয়াও পাহৰিব নোৱাৰিব এখন চিনেমাৰ বিষয়ে। যদি ভাবি লয় মিছা বুলি, জাষ্ট চিনেমাহে, তেন কি কৰিব? অলিচুৱেল মাত্ৰ চিনেমাহে, কি একো নাই। গতিকে এখন কোনো সঁচা কাহিনী নহয়, সম্পূৰ্ণ মিছা। মানুহে এখন সঁচা কাহিনী বুলি এনে উলিয়াইছিলে। ঠিক আছে, এই চিনেমাখন মানুহে সঁচা কাহিনী বুলি এনে উলিয়াইছিলে, কাৰণ যিজন ডাইৰেক্টৰে কৈছে, ডাইৰেক্টৰে ক'লে কি এখন চিনেমা মিছা হয়, কোনো সঁচা কাহিনীৰ ওপৰত বনোৱা নাই। সঁচা কাহিনী বুলি মানুহে কেলে কৈছিলে? কাৰণ এই কেমেৰামেনটো কেমেৰা এনেকৈ ইউজ কৰিছিলে যাতে কাহিনীটো সঁচা যেন লাগে। ঠিক আছে, সেইকাৰণে এই যি ডাইৰেক্টৰে পইচা বহুত ঘটিছিলে। এয়া কোনো সঁচা কাহিনী নহয়, এইটো সম্পূৰ্ণ মিছা কাহিনী। যিটো ইউটিউবত মানুহে কৈ আছে সঁচা কাহিনী,
কিন্তু সম্পূৰ্ণ মিছা কাহিনী চাই ল'ব আপোনালোকে এইটো কোনো সঁচা কাহিনীৰ ওপৰত বনোৱা নাই তো ঠিক আছে আজিলৈ মোৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ গতিকে 6 - 5 =